সেপ্টেম্বৰ মাহত 5টা কমান্ডো বেটেলিয়নকে ধৰি আমি আৰু 10,000 চাকৰি আমাৰ নিবনুৱা ল'ৰা ছোৱালী সকলৰ কাৰণে আমি আগবঢ়াম। ৰাইজক কৈছিলো যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী নিযুক্তি দিম, কিন্তু মানুহে আমাক বিশ্বাস কৰা নাছিলে। সিদিনাখনলৈকে বিধানসভাত কংগ্ৰেছৰ সদস্যসকলে আমাক উপলুঙা কৰিছিল যে ক'ত 1,000 চাকৰি 1 লাখ চাকৰি। ইতিমধ্যে আমাৰ চৰকাৰ অহাৰ পিছত 30,000 আমি চাকৰি দিলো। সেপ্টেম্বৰ মাহত 5টা কমান্ডো বেটেলিয়নকে ধৰি আমি আৰু 10,000 চাকৰি আমাৰ নিবনুৱা ল'ৰা ছোৱালী সকলৰ কাৰণে আমি আগবঢ়াম। তাৰ সমান্তৰালভাৱে যোৱা ৰবিবাৰ আৰু তাৰ আগৰ ৰবিবাৰে যি গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা হৈ গ'ল, তাৰ জৰিয়তে আমি প্ৰায় 30,000 ডেকা ল'ৰা ছোৱালীক আমি চাকৰি দিম। আগতে চাকৰি পাবৰ কাৰণে 10 লাখ 20 লাখ টকা ঘোষ দিব লাগিছিল। এতিয়া আটাইতকৈ দুখীয়া ঘৰৰ ল'ৰা, কৃষকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, গাঁৱৰ ভিতৰৰ ল'ৰাই আজি চৰকাৰী চাকৰি পাইছে।